সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰতে। জীৱিকা বিচাৰোতে জীৱনে কিনো পালে, মিঠা হাঁহিটি এৰি চহৰৰ বাটে ঘাটে। আজি পথাৰে মাতে, আজি পাহাৰে মাতে, মাতে সেউজে ৰিঙিয়াই মা, তুমি সেউজীয়া পথাৰ গানটো শুনিছানে বাৰু? মোক কিন্তু বেলেগ ভাল লাগে দেই, বেলেগ ভাল লাগে। মইতো ইউটিউবত চবতকৈ বেছি সেই সেউজীয়া পথাৰ গানটোৱে শুনি থাকোঁ, বেলেগ ভাল লাগে শুনি। ভাল লাগে বাৰু, এবাৰমান মই শুনিছিলোঁ, গানটো শুনিবলৈ ভাল। ভৰুৱানী, ভৰুৱানী, তোমাৰ লগত মোৰ কথা আছে। ফুলেশ্বৰী, কোৱাচোন, ইমান খঙত আহিছা যে? খঙত মানে খং উঠিব নেকি হে? তোমাৰ ল'ৰা চোৱা, মোৰ ল'ৰা কি অৱস্থা কৰি আছা। কেনেকৈ কি হ'ল মোক অলপ বুজাই কোৱাচোন, মই ঠিক বুজি পোৱা নাই। চোৱা, তোমাৰ ল'ৰাই একদম মোৰ ল'ৰাৰ মুখত বক্সিং মাৰি চোৱা কি অৱস্থা কৰিলে। এতিয়া আমি ডক্টৰৰ ওচৰত নি একদম বেণ্ডেজ মাৰি আনিছোঁ, দেখিছা? খুৰী, ই মোক একদম মুখতে বক্সিং মাৰি দিলে, চক এতিয়া কি অৱস্থা কৰি দিলে। ঐ, তই মোক কটীয়া কটীয়া জোকাই আছিল নে? এতিয়া যে কথা ওলাইছ, মই তোকতো নিজে নিজে ঘুচা মৰা নাই, তই মোক কটীয়া বুলি জোকাৰ পাছতে তোক মই বক্সিং মাৰি দিছোঁ। ঐ শুনটো, দিনক দিনে তোৰ উৎপাত বাঢ়ি বাঢ়ি গৈ আছে দেই। লগৰ ল'ৰাটোক কিমান বেয়াকে কেলে মাৰি দিলি? ৰহ, দেউতা আহিবলৈ দে, তোৰ কথা চব কম, চব কম। দেউতা আহিলে তোক এক পিটন দিয়াব লাগিব আজি, উৎপাতটো বহুত বাঢ়িছে। সেইদিনাখনি কালি ছাৰক লগ পাইছিলোঁ, ছাৰেও কৈছে তোৰ উৎপাতটো বেছি অলপ। আজি দেউতা আহিবলৈ দে, তোৰ আজি পিটন খাবি তই আজি। মা, ৰঘুৱে মোক সদায় কটীয়া কটীয়া জোকাই থাকে, সেইটো কাৰণেহে মই তাক বক্সিং দি দিলোঁ। এদিন নহয় তাক সি মোক নিগুটি জোকাই থাকে কটীয়া। মোৰ সেইটো কাৰণে তাৰ ওপৰত পূৰা খং উঠি গ'ল আৰু মই পূৰা দি দিলোঁ। তোক কিন্তু তাৰ গাতো আছে, সিও মোক জোকাই থাকে কটীয়া। ঐ, আৰু তইনো ইয়াক কেলে কটীয়া জোকাই থাক হে? তই নিজেনো কিমান ওখ, তই কেইটা সমানেইচোন, তাক কেলে কটীয়া কৈ থাক? লগৰ ল'ৰা মিলি থাকিব লাগে আকৌ। ফুলেশ্বৰী, বেয়া চা নাপাবা দেই, আজিকালি ল'ৰা ছোৱালীবোৰ কি ক'বা আৰু, সিহঁতক বুজাই মই মানে হাৰি কৈছোঁ। কেলেনো এনেকুৱা হ'ল জানো ল'ৰাটো, বেয়া চা নাপাবা আৰু দেই। ৰঘু, মিলি থাকিবা আকৌ, লগৰ ল'ৰা ছোৱালী নহয়, দুটা মিলি থাকিবা, একেলগৰ ল'ৰা মিলি থাকিবা আকৌ। আৰু দুষ্টামি নকৰিবা দেই, দুষ্টামি কৰিলে বেয়া। দুটা একেলগৰ একে বয়সৰ ল'ৰা, মিলা প্ৰীতিকে থাকিবা আকৌ দুইটা, কাজিয়া লাগিব নাপায় নহয়। হ'ব খুৰী, আজিৰ পৰা আমি মিলি থাকিম বাৰু। শুনটো, এতিয়া তই ৰঘুক চৰি ক। চৰি ৰঘু, বেয়া চা নাপাবি আৰু দেই। মই বাৰু খং উঠিলেও ইমান জোৰত তোক মাৰি দিব নালাগিছিলে বাৰু, লগৰ ল'ৰা হয় নাই বাৰু, বেয়া চা নাপাবি। চৰি ৰঘু দেই, হ'ব দে আৰু ধৰি নাথাকিবি। মাৰিলো আৰু তোক আজিৰ পৰা নেমাৰো বাৰু বক্সিং। আৰু তই মোক নোজোকাবি দেই কটীয়া। হ'ব দে ৰাজু, তোৰ গাতো দুখ নাই বাৰু, মই তোক কটীয়া জোকোৱাৰ বাবে তোক খং উঠি গ'ল। আজিৰ পৰা কটীয়া নোজোকাওঁ দে, ময়ো তোক চৰি কৈছোঁ। চৰি ৰাজু, আজিৰ পৰা তোমালোক দুটা মিলি থাকিবা দেই। দুইটা নিজৰ ভুল স্বীকাৰ কৰিলা যেতিয়া, আজিৰ পৰা দুটা বন্ধু হ'বা আৰু দেই। শুনিলি নহয় শুনটো, আজিৰ পৰা কাজিয়া নকৰিবি, কাৰো লগতে কাজিয়া নালাগিবি আৰু মিলি থাকিবি। আজি দুটা মিলি হ'ল নহয়, এতিয়া বন্ধু আজিৰ পৰা দেই, মিলি থাকিবি। আৰু দ্বিতীয়বাৰ যাতে এনেকুৱা নুশুনো। ফুলেশ্বৰী, চাহটো খাই যোৱা নহ'লে, বনাওঁ। নাই বৰুৱানী, আজি নাখাওঁ, আমি বেলেগ এদিনা আহিম বাৰু। এতিয়া যাওঁ, মোৰ অলপ কাম আছে মানে। তোমালোক ৰোৱা দেই, আমি যাওঁ। বৰুৱানী ৰোৱা, ৰাজু ৰোৱা দেই, আমি যাওঁ। ঐ যাওঁ ব'ল। ব'লা। খুৰি যাওক, ৰঘু যা। শুনটো, তই কিন্তু তাক ইমান বেয়াকৈ মাৰি দিব নালাগিছে দেই। মোৰ বেচেৰাটোলৈ দেখিয়ে বেয়া লাগিছে। কেলে মাৰি দিলি বাৰু তেনেকৈ, বেয়া নালাগে হে, লগৰ ল'ৰা নহয়। আজিয়ে তোক মই ভালকৈ কৈ দিছোঁ দেই, দ্বিতীয়বাৰ যাতে তোৰ এনেকুৱাবোৰ কথা নুশুনো, আৰু জীৱনত কাৰো লগত কাজিয়া নকৰিবি এনেকৈ। নকৰো মা। এতিয়া তই পঢ়া টেবুললৈ যা, মই চাহ একাপ বনাই নি তোক খাবলৈ দিম বাৰু। যা এতিয়া পঢ়া টেবুললৈ যা। পঢ়োগে, হেৰি দেউতা আগত নকবা আকৌ দেই। দেউতা আগত নকবা, তই এতিয়া পঢ়গে যা, মই পঢ়া টেবুললৈ গৈ আছোঁ চাহ একাপ লৈ, তই পঢ়গে যা। গৈছোঁ, পঢ়োগে। বন্ধুসকল, ভালনে আপোনালোকৰ? আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে বাৰু? যদি আজি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে প্লিজ আমাৰ ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। আৰু যদি কোনোবা আজি আমাৰ চেনেলটো নতুনকৈ আহিছে, তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰক। তেতিয়াহে আমাৰ চেনেলত অহা নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। আৰু আগন্তুক দিনত আপোনালোকক কেনেধৰণৰ ভিডিঅ' লাগে, সেই বিষয়ে আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে। আপোনালোকে বিচৰা ধৰণৰ ভিডিঅ' বনাবলৈ আমি চেষ্টা কৰিম। এতিয়া আপোনালোকক দেই, আমি আকৌ আহি আছোঁ নতুন এটা খণ্ড লৈ। বাই।